আধাৰ কাৰ্ডত নাম বা ঠিকনা ভুল হৈ আছে নেকি আপোনাৰ? হেল্পলাইন নম্বৰত ফোন কৰক আৰু ঘৰতে বহি সকলো শুদ্ধ কৰি ল'ব পাৰিব এতিয়াৰে পৰা। কোনো আধাৰ কেন্দ্ৰলৈ যাব নালাগে, ঘৰতে বহিয়ে শুদ্ধ কৰিব পাৰিব আপুনি আপোনাৰ জন্ম তাৰিখ, নামৰ বানান, আনকি ঠিকনাও সলনি কৰিব আপুনি ঘৰতে বহি। আধাৰ কাৰ্ডত প্ৰায় ভুল দেখা যায়, কেতিয়াবা যদি আপোনাৰ নামৰ বানান ভুল, আন কেতিয়াবা ঠিকনা। কিন্তু আধাৰ কাৰ্ডত থকা ভুল শুদ্ধ কৰি লোৱাটো অত্যন্ত জৰুৰী। কিন্তু আধাৰ কেন্দ্ৰলৈ যাবলৈ সময় মিলাব পৰা নাই, বছৰৰ পিছত বছৰ ধৰি ভুল ঠিকনাৰে কাম চলাবলগীয়া হৈছে। এতিয়া এনেবোৰ সমস্যা ঘৰত বহিয়ে সমাধান কৰিব পাৰিব। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ কথা আগত ৰাখি আধাৰৰ বডি ইউনিয়ন আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াই বহুকেইটা পৰিৱৰ্তন লৈ আহিছে। আধাৰ অফিচিয়েলৰ তৰফৰ পৰা টুইট কৰি এটা নাম্বাৰ দিছে 1947 1947 নম্বৰত ফোন কৰি আপোনাৰ আধাৰ সংক্ৰান্তীয় সকলো সমস্যাৰ সমাধান ঘৰতে বহিয়ে কৰিব পাৰিব। আধাৰ কেন্দ্ৰলৈ নোযোৱাকৈ শুদ্ধ কৰিব পাৰিব জন্ম তাৰিখ, নামৰ বানান, আনকি ঠিকনাও সলনি কৰিব পাৰিব ঘৰতে বহি। যদি আপোনাৰ অভিভাৱকৰ নাম সলনি কৰিবলগীয়া হয় বা ফোন নম্বৰ লিংক কৰিবলগীয়া হয় অথবা ফটো আপডেট কৰিবলগীয়া হয়, তেতিয়া আধাৰ কেন্দ্ৰলৈ যাব লাগিব। বাকী সকলোখিনি কাম আপুনি ঘৰতে বহি কৰিব পাৰিব। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ লৈছোঁ বিদায়।